নমস্কাৰ বন্ধুসকল, আহকচোন আজি আমি বন্ধাকবি আৰু গাজৰ দি পকৰি বনাই খাওঁ। আৰু মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাইছোঁ দেই। আৰু আপোনালোকেও বাৰু এনেকৈ মোৰ নিচিনাকৈ বন্ধাকবি, গাজৰ, জলকীয়া, কেঁচা পিঁয়াজ মানে এনেকৈ মিক্স কৰি পেলাই পকৰি বনাই খাই পাইছেনে? এতিয়া আচলতে বন্ধাকবিটো বহুত সস্তাতো পায় আৰু এইটো ছিজনত বন্ধাকবি আৰু গাজৰটো খাবও লাগে বুলি কোৱা শুনিছোঁ। ইমান বেছি খালেও মানে ভাল নহয়, তথাপিতো এনেকৈ বনাই খাই চাবচোন, বহুত ভাল লাগে। মই আজি বহুত ধুনীয়াকৈ মানে ঘৰৰ সামগ্ৰীখিনিয়ে পকৰি বনাই ল'ৰাকো দিলোঁ আৰু আমিও খালোঁ। কেনেকুৱা হৈছে আপোনালোকক এতিয়া দেখুৱাই আছোঁ, চাই থাকক আৰু আপোনালোকেও নিজেও মানে এনেকৈ বনাই কৰি খাব পাৰিব। গাজৰ, বিলাহী, বিলাহী নাই দিয়া, চৰি, গাজৰ আৰু বন্ধাকবি দিছোঁ, তাৰপিছত কেঁচা জলকীয়া দিছোঁ আৰু আপোনালোকে কেঁচা পিঁয়াজো দি দিব আৰু তাতে আন্দাজমতে হালধি, নিমখ এনেকৈ দি দিব আৰু পাঁচফোৰণ নহয়, জিৰা চিৰা দিলেও মানে ভালেই হয়। জিৰাটো মোৰ নাছিলে কাৰণে মই নিদিলোঁ। এনেকৈ বনাই পেলাই খাব আবেলি সময়ত, বহুত ভাল লাগে। টেষ্টটো মানে বহুত বেছিয়ে ভাল লাগে গৰমে গৰমে খাবলৈহে দেই, কিন্তু ঠাণ্ডা হৈ গ'লে যিকোনো বস্তু এনেও খাবলৈ ভাল নহয়, হয়নে বাৰু? এয়া মই বনাই আছোঁ, বনাই থাকোঁতেই ল'ৰাই সেইফালৰ পৰা চিঞৰিলে যে মোক কেইটামান পকৰি দিয়াচোন। আৰু মই বনাই প্ৰথম পকৰিকেইটা তাকেই দিলোঁ খাবলৈ। আৰু মানে কেনেকুৱা টেষ্টি হৈছে সেইটো কথা আপোনালোকক মই ইয়াত ক'লে বুজি নাপাব, কিন্তু আপোনালোকে নিজেই বনাই এনেকৈ খাবচোন, বহুতেই ভাল লাগিব। আৰু এয়া তাক পকৰি বনাই হোৱাৰ পাছতে মানে তালৈ লৈ গ'লোঁ আৰু সি নিজে আজি কৈছে যে বহুত টেষ্টি হৈছে। সেইটো আপোনালোকক নিজে মানে প্ৰমাণ কৰি ইয়াত দেখুৱাই দিব পাৰোঁ, চাওকচোন। কোৱা কেনেকুৱা হৈছে জানো, ভাল হৈছেনে? সঁচাকৈ কোৱা। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পায় যদি প্লিজ যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব।